মই এতিয়া ভীমকল খাইছোঁ। ভীমকল খাইছ? লিচু চাওক ইমান সৰু, গছজোপা বেছি ডাঙৰ নহয়। ইমান চাপৰতে লিচু লগা দেখিছেনে? গছজোপা চাওক ইমানো ডাঙৰ আৰু হাতেৰে ছিঙি আনিব পৰা হ'ব। আমাৰ দেহীয়েতো মানে সেইফালে গছজোপা ওচৰলৈ গ'লে নিজে ছিঙিব পাৰিব, ইমান মানে ওখ নহয়। কিমান চাপৰতে লাগিছে, মাটিৰ পৰা বেছি দূৰ নহয় আৰু ওখ নহয় গছজোপা। চাওক ধুনীয়া ধুনীয়াকৈ লাগি আছে। এইবাৰ সৈতে 2 নম্বৰ বাৰ লাগিছে নেকি, 2 নম্বৰ বাৰ লাগিছে এইবাৰ সৈতে, মানে দুবাৰ লাগিছে এইবাৰ সৈতে। এইজোপা বহুত ওখ হয়, মানে দুজোপা আছে, লাগি থকাৰ ভিতৰত দুজোপাই আছে। এইফালে আছে হাঁহৰ গঁৰাল আৰু এজোপা বহুত ওখ হয়, অলপ ওপৰলৈকে আছে আৰু এজোপা পকাৰ পিছত মানে গুটি লগাই পাৰিব লাগিব, ওপৰলৈকে আছে। ছাইডত আছে এইবিলাক চাচি গছ আৰু এয়া অকণ অকণ পকা দেখি সৰু ল'ৰাটোৱে মানে ছিঙি খাই শেষেই কৰিছে, পকি গৈছে আৰু সি খাই গৈছে এটা দুটাকৈ। আৰু এইজোপা কঁঠাল গছ চাওক কিমান ওখ আৰু চাপৰৰ পৰা কঁঠালবোৰ লাগিছে বাৰু, হাতেৰে ঢুকি পোৱাৰ পৰা কঁঠালবোৰ লাগিছে, থোপ খাই খাই লাগিছে। সজিনা গছ দেখিছে, আগটো কাটি দিলে বহুত বেছি ডাঙৰ হৈ যায় কাৰণে মানে ইয়াতে সজিনাবিলাক লাগে। সজিনা গছহে, পাতবোৰো খাই, ইয়াৰ পাতবোৰ ভাজিও খাব পাৰি, দালিটো দি খাব পাৰি, মানে দাইলৰ লগত। আৰু এই যিবিলাক কোমলীয়া পাত হয় সেইবোৰ দাইলৰ লগত বনাই খাব পাৰি। মালুৱা ভীমকল খাইছে, খা আকৌ, খাই দেখুৱাই দে। এই বাকলি ছাগলী খাবি নি? খাওঁ নি? বাকলিটো এৰুৱাই ল। এইটো স্কুলৰ পৰা আহি পেলাই ভীমকল মাৰিছেহি। তোৰ নামটো কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰীপম বৰদলৈ। মোবাইললৈ চাই ল। নমস্কাৰ, মোৰ নাম শ্ৰীপম বৰদলৈ। তাৰপিছত মই এতিয়া ভীমকল খাইছোঁ। ভীমকল খাইছ? স্কুল কোন শ্ৰেণীত পঢ়িছ? 4ৰ্থ শ্ৰেণী। 4ৰ্থ শ্ৰেণীত পঢ়িব পাৰ নোৱাৰ? পাৰোঁ। স্কুলত তাতে মাৰিছিলে নি? নাই মই। এইটো আমাৰ ঘৰত উৎপতীয়া ল'ৰা, আপোনালোকক দেখাই দিছোঁ আজি। ভীমকল খাই স্কুলৰ পৰা আহি। স্কুলত ভাত খাওঁ নে নাখাওঁ? স্কুলত খাওঁ। স্কুলত খাই আকৌ ঘৰত ভীমকল খাইছহি যে? স্কুলত খিচিৰি দিছিলে, নাখালোঁ খিচিৰি। মোবাইললৈ চাই ল। তাৰপিছত খিচিৰি নাখালি, ঘৰত আহি কল খাইছহি। এতিয়া পঢ়িবিগৈ ন অকণমান? পঢ়িমগৈ। মোবাইললৈ চা আকৌ। তহঁতৰ মাহঁতেও দেখি থাকিব আকৌ। হ'ব দেই, তই খাই ল অকণমান, পঢ়গে যা। বৰষুণ দি মানে আজি ৰ'দ দিছে, মনটো একেবাৰে ভাল নহয়। ল'ৰাটোৰ সৈতে এনেই আকৌ অকণমান চুকুটি মাৰিলোঁ। সি মানে আমাৰ মাহী ল'ৰা হয়, মোৰ মানে শাহুমাৰ ভনীয়েকৰ ল'ৰা হয়, মানে মোক সি নবৌ বুলি মাতে। তাৰ লগত এনেও অকণমান ধেমালি কৰিছোঁ।